আজি মানে মাথাহে একদম হাতৰ চোৱা ভাঙিম বুলি ভাবিছোঁ। আজি মাথাই লৈ আহিছোঁ ডাইৰেক্ট, গাহৰি মাথা। এইয়া গাহৰি মাথা আজি হাতৰ চোৱা ভাঙিব লাগিব। জিভা ওলাইছে আজি মাথাই, আজি হাতৰ চোৱা ভাঙিম আজি। ব'লক বিলাক ৰখি আছো, চলো চলো আজি মাথাই হ'ব খানা। গেলা কেলা মুখত লগাই দিম আকৌ, গেলা এনেকে কেলা গাহৰি হৈ যাব আকৌ। গেলা এনেকে লগাই দিম নেকি? ভয় লাগে নাই, এনেকে লগাই দিম ফটো মাৰি দিম। এইয়া মানে গাহৰি কাটিছে আপোনাৰ আমাৰ পেটুৱা ভকতে। কাট একদম ভালকে কাট। এমাহ পূজা আছে, পূজাখন আগল লাগে, আগল এইপিনে যা উঠি দে মোবাইলত, অলপ বহি দে। এইয়া আমাৰ পূজা আছে, এইটো পেটুৱা আমাকো দে আকৌ, আমি কি কৰি লওঁ। আমিতো কৰি লওঁ। এইয়া বন্তি আছে হাতু লাগে নি পুৰা গতিয়া পাৰিছ। এতিয়া মাথাটো এনেকে কটা হয় দেখিছে, দাঁতটো উলিয়াব লাগিব এনেকে। যধে কাটিলে দাঁত নোলায়, এনেকে হৈছে দাঁতটো এনেকে উলিয়াব লাগিব। যধে মধে কাটিলে নোলায়। বেছি ওচৰ নিদিবি, মোবাইল এটা দি দিব। এই মোবাইলত নামাৰিবি। গদিয়া ধৰি দিব লাগিছিলে। এইয়া ধৰি আছো, আপোনালোকে চাই থাকক। আৰু মই এইয়া তোৰ ভিডিঅ' কৰি আছে। লাভ মাৰিম দিবি চুচি দে। এই চকু উলিয়াই লওক আগত, চকু আগত উলিয়াব লাগিব। এইটো কি হয়? এইটো ঘিউ বুলি কৈছে। এইয়া ঘিউ উলিয়াই আছে দেই ৰাইজ, চাই থাকক। চকু এতিয়া চকু অপাৰেচন বুলি কৈছে। এইয়া চকু দেই ৰাইজ, এইটো চকু পিছ ইমানটো হ'বনে? ইমানটো পিছ এইবোৰ হাঁহবোৰ পেলাই দে কেলা, তই খাবি কেলা হাঁহবোৰ। গাহৰি চকু গাত পৰিব তো মাংস এয়া ভাল মাংস ওলালে। এয়া প্ৰায় 1.5 কেজিমান হ'ব। আৰু এয়া মাথা মানে ভিতৰ মাংস, এয়াও প্ৰায় 1 কেজি ওচৰা-ওচৰি হ'ব। এয়া কাটি আছে মাথা, কাণ। এইয়া এইবোৰ হ'ল কুকুৰৰ চব্জি হ'ব, কুকুৰৰ খানা হ'ব। এয়া বহুত ডাঙৰ হৈছে। এয়া আকৌ বোলে কাণখন মালৰ লগত খাব, কুৰকুৰি কুৰকুৰি কিচিক কিচিক।